হেল্ল' গাইজ, আমি ফুৰিব আহিছোঁ এখন ক্ষুদ্ৰ ৰাষ্ট্ৰ যাৰ জনসংখ্যা প্ৰায় 7.5 লাখ। এয়া আপোনালোকে ভিউ দেখিছে, এইবিলাক গোটেইবিলাক ভূটানৰ পৰিসীমাৰ ভিতৰত পৰে। এয়া মই আৰু বেলেগ ভিডিঅ' ইয়াৰ লগত এড কৰি দিম, আপোনালোকে দেখা পাব ধুনীয়া ধুনীয়া ভিডিঅ'বিলাক। কিন্তু আমাৰ লগত আছে ইয়াত ধ্ৰুৱ, এইফালে ভূপেন বেজবৰুৱা আৰু এইফালে ৰিংকু শৰ্মা। তো লগ পাম আকৌ। কেনেকুৱা লাগিল ৰিংকু শৰ্মা আপোনাৰ ভূটানত আহি পেলাই? দুই এষাৰ বক্তব্য। পৰিৱেশ সুন্দৰ, প্ৰাকৃতিক মনোমোহা, ভৰপূৰ। আহি ভাল লাগিছে সঁচাই, দিনটো আজি আমি উপভোগ কৰিছোঁ। কিবা ধৰণৰ সমস্যা লাভ পাইছে? সমস্যা আৰম্ভণিতে অলপ সমস্যা পালোঁ, আমাৰ গাড়ীৰ পামচাৰ। হয় হয়, এনেকুৱা সকলো সমস্যা সমাধান কৰি আহি আমি ভাল এটা পালোঁ আৰু এটা পৰিৱেশ পালে নিশ্চয় ভাল লাগিলে দিনটো এনজয়। আৰু পৰৱৰ্তী পৰিকল্পনা কেনেকুৱা আছে? পৰৱৰ্তী আমি মানে আজিৰ পিছত নেকি এতিয়া আৰু ইয়াৰ পিছত আমি এটা অলপ বাহিৰত ভূটানৰ পৰা ওলাই গৈ কিবা এটা ৱাটাৰফল আছে, নিশ্চয় তাত গৈ উপভোগ কৰিব অলপ। ঠিক আছে, ধন্যবাদ। আমাৰ এয়া কেমেৰামেন ধ্ৰুৱজ্যোতি, কি ক'ব আপোনাৰ কেনেকুৱা লাগিলে? হা, কেনেকুৱা লাগিল? নাই নকয়। এইবাৰ আমি ভূপেন বেজবৰুৱাৰ কাষলৈ আহিম। এবাৰ ভূপেন বেজবৰুৱা দুষাৰ কৈ দিয়ক, কেনেকুৱা লাগিল? নিশ্চয় বহুত ভাল লাগিছে দেই, সঁচাই। এনেকুৱা মাজে মাজে ওলাই আহিব লাগে, সকলোকে অনুৰোধ জনালোঁ। এবাৰ ওলাই আহিব মাজে মাজে, এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত নিজকে বিলীন কৰি দিব পাৰে, সঁচাই বহুত ভাল লাগে। ভূটানৰ মানুহবোৰ কেনেকুৱা? ভূটানৰ সঁচাই ভাল লাগে, তেওঁলোক বহুত হেল্পফুল হয়, মানুহৰ লগত মিলি থাকে, অসুবিধা নাই। আমি যিদৰে আহোঁতে হয়তো দুজনে আমাক কৈছিলে যে এনেকুৱা বহুত অসুবিধা আছে বা এনেকুৱা পাঁচ তাৰিখ কিবা একো নাই, একদম চিম্পল। সকলো ধৰণৰ ইমিগ্ৰেশ্যনত আহিলে ভোটাৰ কাৰ্ডখন লৈ আহিব লগত, এই আৰু ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড যিকোনো এখন থাকে, আইডেণ্টি কাৰ্ড লৈ আহিব। ঠিক আছে, সকলো বাকী আকৌ লগ পাম। ঠিক আছে।